আহক আপোনালোকক আমাৰ চেনেললৈ স্বাগতম জনাইছো। আজি মই বনাবলৈ লৈছো পোহা ৰেচিপি। এয়া 2 কাপ এই বাটিটো জোখেৰে 2 কাপ মই চিৰা তিয়াই লৈছিলো। এই তিয়াই থোৱা চিৰাখিনি টুকি পেলাই আনি এই এটা চৰিয়াত মই থৈ লৈছো আৰু এতিয়া তা পোহা বনাবলৈ ব্যৱহাৰ কৰিছো এটা টমেটো, বিলাহী ব্যৱহাৰ কৰিছো আৰু এই চামুচখনৰ জোখেৰে এচামুচ মই জলকীয়া গুড়ি ব্যৱহাৰ কৰিছো, এচামুচ মই মিট মছলা ব্যৱহাৰ কৰিছো, এচামুচ হালধি গুড়ি ব্যৱহাৰ কৰিছো আৰু এচামুচ নিমখটো আপোনালোকৰ সোৱাদ অনুসৰি ব্যৱহাৰ কৰিব আৰু এচামুচ মই সৰিয়হ ব্যৱহাৰ কৰিছো। সৰিয়হটো বগাও ল'ব পাৰে বা কলাও ল'ব পাৰে। তিনিটা মই কেঁচা জলকীয়া ব্যৱহাৰ কৰিছো আৰু এডোখন নেমু ব্যৱহাৰ কৰিছো আৰু 2টা শুকান জলকীয়া ব্যৱহাৰ কৰিছো। আহক এতিয়া মই এইখিনি ভালদৰে বিলাহী আৰু জলকীয়াখিনি ভালদৰে কাটি লওঁ। এয়া দেখিব পাৰিছে এনেদৰে কাটি ল'ব ভালদৰে। বেকগ্ৰাউণ্ডটো ইগনোৰ কৰিব, টিভি চলি আছে। কেৰাহী গৰম হ'ল। কেৰাহী গৰম হ'লত এয়া মই অলপমান তেল ব্যৱহাৰ কৰিছো। এই কেৰাহীখনত তেল দি দিছো, দেখিব পাৰিছে। এতিয়া তেলখিনি গৰম হোৱালৈকে ৱেইট কৰিম। তেলত এতিয়া মই শুকান জলকীয়া 2টা যে দেখুৱাইছো, এই শুকান জলকীয়া 2টা দি দিছো, দেখিব পাৰিছে। আৰু লগালগ মই ইয়াত সৰিয়হ দিছো। 1 চামুচ যে সৰিয়হ লৈছিলো সেই 1 চামুচ সৰিয়হ দিছো, দেখিব পাৰিছে। সৰিয়হখিনি ফুটিব, অলপ সাৱধান হ'ব। এতিয়া শুকান জলকীয়াখিনি দি দিছো। আৰু এই হেতাখনে মই এতিয়া লৰাই দিছো ভালদৰে গোটেইখিনি। এতিয়া নিমখখিনি দি দিম। আৰু এতিয়া কাটি লোৱা বিলাহীখিনি দি দিছো। এতিয়া ভালদৰে লৰাই ল'ব। যেতিয়ালৈকে লৰাব তেতিয়ালৈকে বিলাহীখিনি গলি নাযায়। গলি যোৱালৈকে ৱেইট কৰক আৰু লৰাই থাকক। এতিয়া এই ৰঙা জলকীয়া গুড়িখিনি দি দিব, দেখুৱাইছিলোঁ আপোনালোকক। আৰু এই গোটেইখিনি ভালদৰে ইয়াত দি দিব। এচামুচ যে ব্যৱহাৰ কৰিছিলোঁ সেইখিনি দিব, তাতকৈ বেছিও নল'ব কমো নল'ব। দেখিব পাইছে। আৰু গোটেইখিনি আটাইখিনি ভালদৰে আকৌ মিহলাই দিব। এতিয়া দেখিব পাৰিছে এইখিনি ভালদৰে ভাজ খাই গৈছে, গোটেইখিনি ভালদৰে মিহলি হৈ গৈছে। আৰু এতিয়া আপুনি এই চিৰাখিনি দি দিব, দেখিব পাৰিছেনে। এতিয়া ভালদৰে আকৌ লৰাই দিয়ক। এতিয়া এই নেমু টুকুৰা 2টা যে লৈছিলোঁ এইটো ভালদৰে চেপি দিব। এয়া দেখিব পাৰিছেনে, এয়া এনেদৰে চেপি দিব। এইটো অপশ্যনেল হয়, আপোনালোকে দিবও পাৰে নিদিবও পাৰে। মই নেমু খাই ভাল পাওঁ কাৰণে ইয়াত নেমুখিনি ব্যৱহাৰ কৰিছোঁ। আৰু ইয়াত আলু ব্যৱহাৰ কৰিব পাৰে দেই, কিন্তু মোৰ দেউতা চুগাৰ থকাৰ বাবে সেইবাবে মই আলু ব্যৱহাৰ নকৰোঁ। এয়া চব সুন্দৰভাৱে ভাজি তৈয়াৰ হৈছে। এতিয়া মই আপোনালোকক কাঢ়ি পেলাই ভালদৰে দেখুৱাম দেই। অলপ এতিয়া দি দিছোঁ ভুজিয়া। পৰিৱেশনৰ সময়ত এনেদৰে খাই চাব। ভুজিয়া দিলে সোৱাদটো বেছি ভাল লাগে। এই দেখিছে। আৰু টমেটো কেটচাপ ব্যৱহাৰ কৰিছোঁ। এতিয়া দেখিব পাৰিছে কিমান সুন্দৰ হৈছে। এনেদৰে বনাই খাই চাব দেই।
আপোনালোকে এনেদৰে বনাই খাই চাব যদি ভাল লাগে তেনেহলে কমেন্টত জনাব আৰু চেনেলটো লাইক কৰি দিব আৰু আপোনালোক যদি কোনোবা নতুনকৈ আমাৰ চেনেলটো চাইছে তেনেহলে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব দেই ধন্যবাদ